ও মৰমৰ দেহি ঐ নেযাবি দূৰলৈ মনে মন মেলিছে তুলৈ। हेलो फ्रेंड्स, मोर चैनेलर এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালো। জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত শুনিবাৰো আপোনালোকৰ কেনে লাগে আৰু এতিয়ালৈকে হয়তো আপোনালোক সকলোৱে গমে পাইছে যে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহি আছে এটি নতুন ভিডিঅ' এলবাম আৰু এলবামটিৰ নাম হ'ল মৰম দেহি ঐ। এলবামটি ৰাকেশ ৰিয়ানৰ লগতে দেখা পাব আপোনালোকে বেহৰবাৰী আউটপোষ্টৰ অভিনয় কৰা ৰিচা চেত্ৰীকো। এই গীতটি আপোনালোকে দেখিবলৈ পাব ৰাকেশ ৰিয়ানৰ অফিচিয়েল চেনেল ৰাকেশ ৰিয়ান মিউজিকেল চেনেলত। ইয়াৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে পাৰিলে চেক আউট কৰিব পাৰে। ভিডিঅ'টি ৰিলিজ হ'ব 2 অক্টোবৰ দিনাখন। আৰু আজি এই ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মনে মন মেলিছে তুলৈ।